নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা মোৰ নতুন ভিডিঅ'ত। তো বন্ধুসকল, আজি এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব যে আপুনি যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপুনি গ্ৰেড 3 চাকৰি কৰিব পাৰিব। আচলতে সচৰাচৰ বন্ধুসকল, গ্ৰেড 3ৰ থাৰ্ড গ্ৰেডৰ যিবিলাক পোষ্ট হয় সেইবিলাক পোষ্টত আপুনি এপ্লিকেশ্যন কৰিব গ'লে সচৰাচৰ আপোনাৰ মিনিমাম যিটো কোৱালিফিকেশ্যন সেইটো কিন্তু গ্ৰেজুৱেট ধৰা থাকে। কিন্তু বন্ধুসকল, অসম পুলিচে আপোনালোকক এনেকুৱা এটা সুবৰ্ণ সুযোগ দিছে যে আপুনি যদি মেট্ৰিক পাছ অনলি মেট্ৰিক পাছো হৈ থাকে আপুনি গ্ৰেজুৱেট লেভেলৰ চাকৰি কৰিব পাৰিলেও গ্ৰেজুৱেট লেভেলৰ চাকৰি ক'বলৈ গ'লে থাৰ্ড গ্ৰেডৰ চাকৰি। তো বন্ধুসকল, এইটো ভিডিঅ'ত মই সবিশেষ জনাওঁ এডভাৰটাইজমেণ্টখন আপোনালোকৰ সন্মুখত আপোনালোকে দেখা পাই আছে। তো এই এডভাৰটাইজমেণ্টখনত সম্পূৰ্ণ ডিটেইলছখিনি মই আপোনালোকক বলক দেখাই দিওঁ। তো বন্ধুসকল চাওক, ইয়াতে পোষ্ট বেছি দিয়া হোৱা নাই, যিহেতু আপোনাৰ এইটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়, কিন্তু মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছত কৰা ল'ৰা বা ছোৱালীসকলে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো ইয়াতে বন্ধুসকল আপোনাৰ নাম্বাৰ অফ পোষ্ট মাত্ৰ 36টা পোষ্ট দিয়া আছে, কিন্তু আনৰিজাৰ্ভৰ কাৰণে 18টা, OBC MOBCৰ কাৰণে 9টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 4টা, STHৰ কাৰণে 2টা। তো সৰ্বমুঠ যদি আমি পোষ্টবিলাক চাওঁ তেতিয়াহ'লে ইয়াতে 36টা পোষ্ট ইয়াতে আছে। কিন্তু বন্ধুসকল ইয়াতে এটা কথা মন কৰিব যে 30% পোষ্ট কিন্তু ইয়াতে ওমেনৰ কাৰণে ৰিজাৰ্ভ ৰখা হৈছে। তো ইলিজিবিলিটি আৰু ক্ৰাইটেৰিয়াৰ কথা ইয়াতে লিখা হৈছে। চাওক, আপুনি অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব আৰু আপোনাৰ তাত অসমৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনাৰ থাকিব লাগিব। আৰু আপোনাৰ ইয়াতে বয়সৰ সময়সীমা দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰ। তো বন্ধুসকল, এডুকেশ্যন কোৱালিফিকেশ্যন যিটো মই আগতে কৈছোঁ যে আপোনালোকে চাওক ইয়াতে লিখা আছে SSLC পাছ হ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এই পোষ্টত আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব। তো বন্ধুসকল, আদাৰ্ছ কোৱালিফিকেশ্যন এটা মেনশ্যন আছে ইয়াতে, মিনিমাম আপোনাৰ NCCB চাৰ্টিফিকেট লাগিব। বন্ধুসকল, পাছত আপোনালোকে আকৌ কমেণ্ট নকৰিব যে SSLC পাছ কৰিলে আমি এপ্লিকেশ্যনটো কৰিব পাৰিম কি নোৱাৰিম। বহুতে মোৰ ভিডিঅ'ত তেনেকুৱা ধৰণৰ কমেণ্ট কৰে। তো ইয়াতে চাওক স্পষ্টভাৱে মেনশ্যন কৰা আছে যে আপোনাৰ NCCB যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন লাগিব আৰু আপুনি খালি মেট্ৰিক পাছ হ'লেই নহ'ব, লগতে NCCB চাৰ্টিফিকেটখনো দিব লাগিব। ইয়াতে চাওক বন্ধুসকল, ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কিছুমান ডিটেইলছ দিয়া আছে, আপুনি সবিশেষ চাই ল'ব। এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিছোঁ, আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাব পাৰিব, ভালদৰে চাই ল'ব। তো আৰু অলপ তলত স্ক্ৰল ডাউন কৰিলে মই ইয়াতে চাম আপোনালোকে একচুৱেলি এপ্লিকেশ্যনটো কেনেকৈ কৰিব পাৰিব। বন্ধুসকল, এইটো 36টা পোষ্ট থাকিব পাৰে, কিন্তু আপোনালোকে মিছ নকৰিব, এইটোত এপ্লিকেশ্যনটো কৰি দিয়ক, কিয়নো আপুনি অনলি মেট্ৰিক পাছ হৈ আপুনি কিন্তু গ্ৰেজুৱেট লেভেলত থাৰ্ড গ্ৰেডত এপ্লিকেশ্যন ফৰ্মটো ভৰিবলৈ সুবৰ্ণ সুযোগ আপোনাক অসম চৰকাৰে দিছে। এনেকুৱা সুবৰ্ণ সুযোগ কিন্তু বন্ধুসকল সচৰাচৰ পোৱা নাযায়, গতিকে আপোনালোকে এপ্লিকেশ্যনটো কৰি দিয়ক। তো আপোনালোকে যদি এপ্লিকেশ্যনটো কৰিব খোজে তেতিয়াহ'লে SLPRBৰ যিটো অফিচিয়েলি ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। আৰু তাতে অসম পুলিচত আপোনালোকে এখন ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যনখন কেনেকৈ কৰিব পাৰি মই এটা ডিটেইলছ ভিডিঅ' বনাই ৰাখিছোঁ অলৰেডি, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত চাই লওক, নহ'লে ওপৰত আই বটনত সেই ভিডিঅ'ৰ লিংকটো আহি আছে, আপোনালোকে ক্লিক কৰি পোনে সেই ভিডিঅ'খন চাই ল'ব পাৰিব। আৰু তাতে আপোনালোকে অসম পুলিচত যদি ৰেজিষ্ট্ৰেশ্যনখন কৰি থয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল এটা সুযোগ আছে যে অসম পুলিচৰ তৰফৰ পৰা যিমানকেইটা পোষ্ট আহি থাকে সেইবিলাক পোষ্টত এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়া যিবিলাক মেনশ্যন থাকে সেইবিলাক যদি আপোনাৰ থাকে তেতিয়াহ'লে আপুনি সকলো পোষ্টৰ কাৰণে এপ্লিকেশ্যনটো কৰিব পাৰিব, যদি আপুনি সেই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনখন কৰি ৰাখে। গতিকে বন্ধুসকল, মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, আপোনালোকে তাতে গৈ ভিডিঅ'টো চাই লওক কেনেদৰে ৰেজিষ্ট্ৰেশ্যনখন কৰিব পাৰি, আপোনাক চাই কিনি কৰি লওক। ইয়াতে চাওক, আপোনাৰ ডকুমেণ্টছৰ কথা যদি কোৱা হয় ইয়াতে আপোনালোকে কমেণ্ট বক্সত বহুত ধৰণৰ মোৰ বেলেগ ভিডিঅ'ত মই চাইছোঁ কমেণ্টত বক্সত লিখা আছে ডকুমেণ্টছ কি লাগিব এইবিলাক সুধি থাকে। গতিকে এইটো ভিডিঅ'ত মই আপোনালোকক কৈ দি আছোঁ যে ডকুমেণ্টছৰ ভিতৰত ইয়াতে দিয়া আছে পাছপৰ্ট চাইজ ফটো আপোনাৰ লাগিব আৰু লগতে আপোনাৰ এখন ছিগনেচাৰ লাগিব। আৰু ডকুমেণ্টছৰ ভিতৰত ইয়াতে চাওক লিখা আছে যে আপোনাৰ এখন এজ প্ৰুফ দিব লাগিব। এজ প্ৰুফৰ ভিতৰত আপুনি মেট্ৰিকৰ এডমিট কাৰ্ডখনো দিব পাৰে বা আপোনাৰ SSLC পাছ হোৱা যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখনো আপুনি দিব পাৰে। ইয়াতে SSLC পাছ হোৱা যিটো চাৰ্টিফিকেটৰ লগতে আপোনাৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখনো ইয়াতে দিব লাগিব। আৰু আপোনাক আগতে মই কৈছোঁ যে আপোনালোকৰ যিহেতু NCCB চাৰ্টিফিকেটখন লাগিব, গতিকে NCCBৰ যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখনো লগতে আপোনালোকে দিব লাগিব। সব বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে। আৰু এই ভিডিঅ'ত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক মাৰি দিয়ক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি আপুনি নতুন আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক।